নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ চিকেনৰ এটি ৰেচিপি। তাৰ বাবে মই চিকেন লৈছোঁ আধা কিলো। এইখিনি মই বইল কৰি ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত পানীৰ পৰা এইখিনি গুচাই লৈছোঁ। তাৰপিছত মই এইখিনি হাৰ্ডিবিলাক বেলেগ কৰি ল'ম। তাৰপিছত মই এইখিনি মিক্সিত পেষ্ট বনাই লৈছোঁ আৰু ল'ম আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট। এইখিনিও মই পেষ্ট কৰি মাংসখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু মই ইয়াৰ লগত ল'ম বেচন। এতিয়া লৈছোঁ এয়া বেচন, ইয়াৰে অকণমান দিম, অকণমান হালধি দিম, অকণমান জিৰা গুড়ি দিম, অকণমান ধনিয়া গুড়ি আৰু এইখিনি নিমখ। এই গোটেইখিনি মই ধুনীয়াকৈ মাংসখিনিৰ লগত মিক্স কৰি ল'ম। এতিয়া মই এই গোটেইখিনি ধুনীয়াকৈ মাংসখিনিৰ লগত মিক্স কৰি ল'ম। এই গোটেইখিনি মিক্স কৰি মই দুইখন হাতেৰে গোলাকাৰ চেপত এইখিনি বনাই ল'ম। মই একচুৱেলি গোলাকাৰ চেপত বনাই লোৱা সেই ক্লিপটো থাকি গ'ল, ডিলিট হৈ গ'ল। তো মই এইখিনি ডাইৰেক্ট কেৰাহীত বহাই দিয়াই দেখাম আপোনালোকক। এয়া মই কেৰাহী এখন বহাই লৈছোঁ আৰু অকণমান মিঠাতেল দি লৈছোঁ। তেলখিনি অকণমান গৰম হয়, গেছৰ ফ্লেমটো কমাই দিছোঁ, দি পেলাই এইখিনি বহাই দিছোঁ। এয়া চাওক, গোলাকাৰ চেপত বনাই লৈ মই এইখিনি বহাই দিছোঁ আৰু এইখিনি কম জুইত বহুত দেৰি এইখিনি কম জুইত মই ভাজি থাকিম। আৰু এয়া চাওক, ৰেডি হৈ গ'ল আমাৰ চিকেন কাটলেট। এতিয়া এয়া ভাঙি দেখাইছোঁ, খুব ধুনীয়া হৈছে আৰু খাবলৈ খুবেই টেষ্টি হয়। তেনেই সহজ বনাবলৈ। আপোনালোকে যদি বনোৱা নাই এবাৰ বনাই চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।